নমস্কাৰ স্বপ্ন আকাশ চেনেললৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজি বনাম পটলৰ গ্ৰেভি। পটলৰ সবজি বা পটলৰ ফ্ৰাই সকলোৱে খাই থাকে নহয় জানো, সেইকাৰণে আজি অকণমান বেলেগ ধৰণে পটল বনাম, পটলৰ গ্ৰেভি বনাম। তেনেহ'লে কেনেদৰে বনাম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। পটলৰ গ্ৰেভি বনাবৰ কাৰণে মই পটলখিনি কাটি লৈ ভালদৰে নিমখ হালধি সানি লৈছোঁ আৰু এতিয়া এইখিনি ফ্ৰাই কৰি ল'ম। পটলখিনি ফ্ৰাই কৰা হৈ গ'ল। এতিয়া আমি গ্ৰেভিখিনি বনাম। গ্ৰেভিখিনি বনাবৰ কাৰণে মই পিঁয়াজ দুটা কাটি লৈছোঁ, বিলাহী দুটা লৈছোঁ, আদা নহৰু লং ইলাচি আৰু অকণমান ডালচেনি লৈ লৈছোঁ। কেৰাহী এখনত অকণমান তেল দি লৈছোঁ। বেছিকৈ তেল নিদিব, অকণমান দিলেই হ'ব। তেলখিনি গৰম হ'লে ইয়াত কাটি ৰখা পিঁয়াজ বিলাহী এই গোটেইখিনি একেলগে দি ল'ম। এইখিনি এতিয়া ভালদৰে লৰাই দিম। এইখিনি 2 মিনিটমান ভাজি ল'লোঁ। এতিয়া এইখিনি নমাই দিম। এইখিনি অলপ সময় ঠাণ্ডা হ'বলৈ দিলোঁ। এতিয়া মিক্সিত দি দিছোঁ। গ্ৰেভিখিনি আমাৰ এতিয়া হৈ গ'ল। কেৰাহীত তেলখিনি গৰম হ'বলৈ দিলোঁ। এতিয়া ইয়াত গ্ৰেভিখিনি দি দিছোঁ। ভালদৰে লৰাই দিম। এইখিনি 2 মিনিটমানৰ কাৰণে ভালদৰে সিজাই ল'লোঁ। এতিয়া মিট মছলা, ধনিয়া গুড়ি, জলকীয়া গুড়ি, জিৰা গুড়ি আৰু অকণমান হালধি লৈ লৈছোঁ। এই গোটেই মছলাখিনি এতিয়া ইয়াত একেলগে দি লৈছোঁ। দি ভালদৰে লৰাই দিম। অকণমান সময় ভাজি ল'ম। এইখিনি অকণমান সময় ভালদৰে লৰাই ল'লোঁ। এতিয়া ইয়াত অকণমান পানী দি দিম। পানীখিনি দি ভালদৰে আকৌ লৰাই দিম। এতিয়া গেছটো অলপমান কমাই এইখিনি ঢাকি দিছোঁ। এতিয়া ইয়াত পটলখিনি দি দিছোঁ। পটলখিনি দি এইখিনি ভালদৰে লৰাই দিছোঁ। পানী অকণমান দি দিছোঁ। এতিয়া ইয়াত নিমখ দি দিছোঁ। আপোনালোকে সোৱাদ অনুসৰি নিমখটো দি ল'ব। নিমখখিনি দি এইখিনি ভালদৰে লৰাই দিছোঁ। ইয়াৰ পিছত এইখিনি ঢাকি দিম। উতল আহিলে এইখিনি নমাই দিম। পটলৰ গ্ৰেভিখিনি হৈ গ'ল। এনেদৰে খাই বহুতেই বেছি ভাল লাগে। আপোনালোকেও ঘৰতে এনেদৰে পটলখিনি বনাই খাই চাব পাৰে আৰু কেনেকুৱা লাগিলে জনাব। ভিডিঅ'টো চাই যদি ভাল লাগিল তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।